আমি হল NDA। আপনি আপনি যেটো চিন্তা কৰিছে ইয়াতকে ডাবল আমি কাম কৰি দিম। কিন্তু দালাং আমি নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ ৰাইজক আমি বহুত প্ৰতিশ্ৰুতি দিছিলো যে এই ঔগুৰি আৰু আমগুৰিৰ মাজত যেটো সেই আই নদী ইয়াৰ ওপৰত দলং বনাই দিম বুলি আমি কথা দিছিলো। ৰাইজৰ ওচৰত বাৰে বাৰে কথা দিয়াইছো। সেই হিচাপত আমি আজি আসাম মালাৰ যেটো 25-26 আসাম মালা আণ্ডাৰৰ যেটো পইচা সেইটো দি আমি ইয়াত ঔগুৰি আৰু আমগুৰিৰ মাজত দলং আমি উদ্বোধন কৰিছো। তো ইয়াৰ পিছত আমি আকৌ নিৰ্বাচনৰ সময়ত আৰু প্ৰতিশ্ৰুতি দিছিলো নাঙল ভাঙাত এখন দলং লাগে। তো হিও আমি অতি সোনকালে বা 1 মাহ মান লেট হ'ব পাৰে বা 2 মাহ মান লেট হ'ব পাৰে, মুঠতে আমি উদ্বোধন কৰিম। পইচা অলৰেডি আছে, আমাৰ কনসেপ্ট পেপাৰ DPR বনাই আছে। অতি সোনকালে আৰু এই নাঙল ভাঙা নদীৰ ওপৰতো আমি এখন ডাঙৰ ব্ৰিজ বনাম। আৰু ইয়াৰ পিছত অহা বছৰত আমি এইফালে আমগুৰি কোংখ্ৰাজৰা ইয়াত মাখৰা নদীৰ ওপৰতো আমি নতুন ব্ৰিজ বনাম। তো আমাৰ এনেকুৱা ইলেকশ্যন সময়ত বহুত কথা দিয়া আছে ৰাইজৰ মাজত, ৰাস্তাৰ কথা, দলঙৰ কথা বা ক'ৰবা এনেকুৱা গৰীব দুখীয়াসকলক পইচা দিয়াৰ কথা বা সেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কথা বা আনএমপ্লয়েড ইয়থসকলক যিমান পাৰে সহায় কৰা, সেইখিনি প্ৰতিশ্ৰুতি আমি ইলেকশ্যন সময়ত দি আহিছো। সেইটো আমি এতিয়া কৰি আছো। আৰু আমাৰ মাটিৰ পাট্টা দিয়া সেইটো আমাৰ কামটো কৰি আছে, কিন্তু দিব পৰা হোৱা নাই। মুঠতে আমি জানুৱাৰীৰ ভিতৰত আমি দিব মাটিৰ পাট্টাটো, ফেব্ৰুৱাৰীটো দিব, জানুৱাৰীটো দিব। এইটোতো একবাৰতে শেষ কৰিব নোৱাৰে, মুঠতে 6 মাহ 7 মাহ লাগিব। ইলেকশ্যনৰ পিছত হ'লেও আমি আৰু কিছুমানক মাটিৰ পাট্টাটো আমি দিম। মুঠতে এইটো বিধানসভা নিৰ্বাচনৰ আগত কিমান পাৰ্চেণ্ট প্ৰতিশ্ৰুতি আপোনালোকে সম্পূৰ্ণ কৰিব? বিধানসভাটো বেছি দিন নাই, 4 মাহে, এপ্ৰিলত হ'ব। এই 4 মাহত 1 মাহত আমাৰ প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়, কিন্তু আমাৰ কামবিলাক আৰম্ভণি হ'ব। যিমান প্ৰতিশ্ৰুতি দিছে সেইটো আৰম্ভণি হ'ব, কিন্তু কামটো শেষ নহ'ব। এইটোতে 1 বছৰ 2 বছৰ লাগিব। কিন্তু আপুনি চাওক, গৰীবসকলক পইচা দিয়া সেইটো আৰম্ভ হ'ব, সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া সেইটো আৰম্ভ হ'ব, বা ইয়থসকলক গ্ৰেণ্ড চিনাইট দিয়া এইটো আৰম্ভ হ'ব। দলং ৰাস্তা সেইবিলাক বনাই আছো আমি, আৰু মেলা আছে। আপনি যেটো চিন্তা কৰিছে ইয়াতকে ডাবল আমি কাম কৰি দিম। প্ৰমোদ বড়োৰ কথা UPPL এটা ইস্যু বনাই লৈছে যে হাগ্ৰামা মহিলাৰে বিজেপিৰ লগত নাছিল, কিন্তু ৰাইজক গাদ্দাৰি কৰি আকৌ বিজেপিক সমৰ্থন জনাইছে। কি মই কৰিছে না প্ৰমোদে কৰিছে? বিজেপিক সাপোর্ট করা নকরা এইবিলাক কথা বাদে, আমি হল NDA। এইটো বিজেপি বুলি নহয়, NDA কিমান টিম আছে, আমি একেলগেহে। কোনোবা দলক সাপোর্ট করা নকরার কথা আহা নাই। NDA হিসাবে আমি কাম কৰিম বাস। প্ৰমোদতো এতিয়া ৰাস্তা নাই, ক'ব এইবিলাকে ক'ব এই এছেম্বলিত যা আৰু বিধানসভা নিৰ্বাচনত সিট শেয়াৰিং কেনেকুৱা হ'ব? সিট শেয়াৰিং সেইটোৱে কয়। NDA হিচাপে আমি কাম কৰি যাম। BPF হিচাপে কিমান সিট পাব, AGP হিচাপে কিমান সিট পাব, BJP হিচাপে কিমান সিট ল'ব, আৰু মেলা দল আছে। আমাৰ মাজত আলোচনা কৰি পেলাই য'ত যেনেকে খেলিব পাৰে ইয়াত আমি খেলিম, আৰু চৰকাৰ NDA কৰিব। অসমত NDA কৰিব? NDA নকৰে কোন কৰিব?